নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাব আৰু সাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি আপোনাৰ নিজৰ মোবাইল ফোনত কেনেকৈ ইমেইল আইডি খুলিব পাৰিব। সেই বিষয়ে আপোনালোকক দেখাবলৈ গৈ আছোঁ। আহক আমি পলম নকৰি আৰম্ভ কৰোঁ। নিজৰ মোবাইল ফোনত কেনেকৈ ইমেইল আইডি বনাব পৰা যায়। প্ৰথমতে আপোনালোকে আপোনালোকৰ জিমেইল এপটো অপেন কৰাৰ পিছত একেবাৰে ওপৰত সো চাইডত ৰাইট চাইডত যাব। মোৰ ইয়াত ফটো আছে, তো আপোনালোকৰ তাত নাথাকিব পাৰে। তো ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত চাওক মোৰ অলৰেডি একাউণ্ট দুটা আছে। ইয়াত এড আনাদাৰ একাউণ্ট বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। মই ইয়াত ক্লিক কৰিছোঁ। কৰাৰ পিছত চাব ইয়াত সেট আপ ইমেইল, ইয়াত গুগল অপশ্যন লিখা আছে, তো গুগলত ক্লিক কৰিব। গুগলত ক্লিক কৰাৰ পিছত চেকিং ইনফো দেখাই আছে। এতিয়া আপোনালোকে অলপ ৱেইট কৰিব লাগিব। তো চেকিং ইনফোৰ পিছত ইয়াত যাব একেবাৰে তলত লেফ্ট চাইডত আছে ক্ৰিয়েট একাউণ্ট, এইটোত ক্লিক কৰিব। ক্ৰিয়েট একাউণ্টত ক্লিক কৰাৰ পিছত ফৰ মাই সেল্ফত ক্লিক কৰিব। তাৰপিছত ফাৰ্ষ্ট নেম, নিজৰ নাম লিখিব লাগিব ইয়াতে। আৰু ইয়াত শিউৰ নেম, ইয়াত অপশ্যনেল লিখিলেও হ'ব, নিলিখিলেও হ'ব। মই মোৰ নাম বহাই দিছোঁ ইয়াতে। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ডেট অফ বাৰ্থ বহাই দিব। মই ডেট অফ বাৰ্থ বহাই দি আছোঁ। আপোনালোকেও নিজৰ ডেট অফ বাৰ্থ বহাই দিব। তাৰপিছত আহিব জেণ্ডাৰ, ফিমেল, মেল আৰু বেলেগ কিবা কিবি আছে। মই মেল চিলেক্ট কৰিছোঁ, যদি কোনোবা ফিমেল হয় ফিমেল চিলেক্ট কৰিব পাৰে। তো তাৰপিছত একেবাৰে তলত অপশ্যন নেক্সট অপশ্যন, ইয়াত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত ইয়াত চাওক ক্ৰিয়েট এ জিমেইল এড্ৰেছ। ইয়াত জিমেইল এড্ৰেছ লিখিবলৈ দিছে। আপোনালোকৰ নিজৰ মন পচন্দ মতে ইয়াত জিমেইল এড্ৰেছ লিখিব পাৰিব। মই মোৰ নামেৰে জিমেইল এড্ৰেছ এটা লিখিব ধৰিছোঁ। যদি এইটো এভেইলেবল থাকে তেতিয়াহ'লে ইয়াত শ্ব' কৰিব, আৰু যদি নাথাকে তেতিয়াহ'লে নহয়। মোৰ নাম দি আৰম্ভ কৰিছোঁ। এইটো নম্বৰত মোৰ অলৰেডি আছে, মই বেলেগ এটা নাম্বাৰ দিছোঁ। দিয়াৰ পিছত @ ইয়াত দিয়াই আছে। এতিয়া চাও এইটো এভেইলেবল আছে না নাই। নেক্সটত ক্লিক কৰিব। এইটো এভেইলেবল নাই, গতিকে এইটো চেঞ্জ কৰিব লাগিব। চেঞ্জ কৰিবলৈ হ'লে আপুনি বেলেগকৈ মাৰিছোঁ এটা, এইটো এভেইলেবল নাই। যদি এইটো এভেইলেবল নাই তেতিয়াহ'লে বেলেগ এটা ট্ৰাই কৰিব। আপোনালোকেও ট্ৰাই কৰিব, যদি একেবাৰতে হৈ যায় তেতিয়াহ'লে তো হ'লেই, নহ'লে ট্ৰাই কৰি থাকিব। মই ট্ৰাই কৰি আছোঁ। এইটো এভেইলেবল আছে। তেতিয়ালৈকে আপুনি ষ্ট্ৰং পাছৱৰ্ড এটা বনাব পাৰে। মই পাছৱৰ্ড এটা বনাই আছোঁ। আপোনালোকেও @ সংখ্যা, নিজৰ নাম, কেপিটেল লেটাৰ এইবিলাক দি পাছৱৰ্ড এটা বনাই ল'ব। মই বনাইছোঁ। বনোৱাৰ পিছত য়েছ আই এম ইন এইটোত ক্লিক কৰিব। তাৰপিছত চাওক জছিম উদ্দিন IND 505@gmail.com এইটো আহি গৈছে। দেন নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আই এগ্ৰী অপশ্যনত ক্লিক কৰিব। আই এগ্ৰী অপশ্যনত ক্লিক কৰাৰ পিছত এতিয়া চাব লোডিং হৈ আছে। আপোনালোকে অলপ ৱেইট কৰিব লাগিব ইয়াতে। তো লোডিং হোৱাৰ পিছত এতিয়া গুগল ছাৰ্ভিচেছ, এইটো আপোনাৰ মোবাইলৰ লগত এডজাষ্ট হৈ আছে। এতিয়া আপুনি চাব পাৰিব এই আগৰ নিচিনা ইয়াত আহিছে। এতিয়া একেবাৰে ওপৰৰ ৰাইট চাইডত মোৰ ফটো আছে, ইয়াত মই ক্লিক কৰিছোঁ। কৰাৰ পিছত ইয়াত চাওক এই ৰঙা
ৰঙা যে আছে যে লিখা আছে এইটোত মোৰ ইমেইল আহি গৈছে। মই যদি এতিয়া এড কৰি দিওঁ, ইয়াত ক্লিক কৰাৰ লগে লগে মোৰ এইটো ইমেইল এড হৈ গ'ল, নতুন ইমেইল এড হৈ গ'ল। সো এনেকুৱাকৈ আপোনালোকে নিজৰ নিজৰ ইমেইল এড্ৰেছ বনাব আৰু নিজৰ মোবাইলত এড কৰি ল'ব পাৰিব। আৰু এনেকুৱাকৈ ইমেইল এড্ৰেছ খুলি নিজৰ ইউটিউব চেনেল, ফেচবুক, তাৰপিছত প্লে ষ্ট'ৰ, বিভিন্ন ধৰণৰ এপৰ লগত নিজৰ ইমেইল সংযোগ কৰি আপোনাৰ মোবাইলটো সুন্দৰভাৱে চলাব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'খিনি ভাল লাগিছে, যদি আপোনালোকৰ উপকাৰ হৈছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু মোক আগুৱাই লৈ যোৱাত আপোনালোকে সহায় কৰিব। তো আজি এইখিনিয়ে আছিল মোৰ ভিডিঅ'।